বৈতামৰিক শিক্ষকসকলৰ মন মুহিব পৰা দৃশ্য গীত মাত অংগ ভংগৰ জৰিয়তে পাঠদান কৰা দেখা গ'ল শিক্ষকজনক। এই দৃশ্য বঙাইগাঁও জিলাৰ বৈতামৰিক শিক্ষা খণ্ডৰ শিক্ষকসকলৰ। বৈতামৰিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত 5 দিনীয়া প্ৰশিক্ষণত এনেদৰে দেখা গ'ল শিক্ষকসকলক। বৰ্ণাঢ্য কাৰ্যসূচীৰে সমাপ্ত হ'ল শিক্ষকসকলৰ 5 দিনীয়া FLN প্ৰশিক্ষণ, য'ত শিক্ষকসকলে নৃত্য গীতৰ মাজেৰে প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গ'ল। চন্দ্ৰকুমাৰ নাথৰ প্ৰতিবেদন, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ বৈতামাৰী ব্লকৰ অন্তৰ্গত 5 দিনীয়া FLN ট্ৰেইনিঙৰ এইটো আমাৰ প্ৰথম ফেজ। এই প্ৰথম ফেজত আমি 225 গৰাকী টিচাৰক আমাৰ অলৰেডি আজি পঞ্চম দিন 225 গৰাকী টিচাৰক আমাৰ ট্ৰেইনিং দিয়া হ'লে এই বিনাপানী হাইস্কুল প্ৰাংগণত। ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ একচুৱেলি NEP 2020ৰ পিছত আমাৰ যিটো শিক্ষাৰ বুনিয়াদী স্তৰ, সেই বুনিয়াদী স্তৰটো টনকিয়াল কৰাৰ কাৰণে আটাইতকৈ বেছি জোৰ দিয়া হৈছে। সেই উদ্দেশ্যে শিশুসকলৰ 3 বছৰৰ পৰা 9 বছৰৰ ভিতৰত শিশুসকলৰ যি শিক্ষা, সেই শিক্ষাৰ ভেটিটো টনকিয়াল কৰাৰ কাৰণে আমাৰ বিদ্যালয়বিলাকত অলৰেডি আমাৰ নিপুণ ভাৰত অভিযান নামেৰে এক অভিযান অনুষ্ঠিত হৈছে। সেই অভিযানৰ অন্তৰ্গত আমাৰ নিপুণ অসম তথা FLN মিছনৰ আমি যোৱাবাৰো এটা প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ এটা 5 দিনীয়া ট্ৰেইনিং হৈছিল। এইটো আমাৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিং, আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিঙত আমাৰ বিভিন্ন ধৰণৰ এই ল'ৰা ছোৱালীখিনিৰ খেলৰ মাধ্যমেৰে আনন্দদায়ক শিক্ষা দিয়াৰ উদ্দেশ্যে বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ TLM তথা শিক্ষকৰ হাত পুথি, মৌচাক, ৰিডিং মেটেৰিয়েল, এনেকুৱা ধৰণৰ বিভিন্ন মেটেৰিয়েলছ চৰকাৰৰ ফালৰ পৰা আমাক দিছে। আৰু সেইখিনি আমাৰ পাঠ্যপুথি তথা টেক্সট বুকৰ লগত লিংক লগাই কেনেদৰে ল'ৰা ছোৱালীক এক মনোপুত তথা আনন্দদায়ক শিক্ষা দিয়া যায়, সেই অনুসাৰে টিচাৰখিনিক প্ৰশিক্ষণ দিয়াৰে এই প্ৰশিক্ষণটোৰ মূল উদ্দেশ্য তথা লক্ষ্য আছে। আৰু এই প্ৰশিক্ষণটোত টিচাৰখিনিয়ে যথেষ্ট আমাক সহযোগ তথা তেওঁলোক নিজেও উৎসাহ হৈছে। এই বস্তুখিনি তেওঁলোকে বুজি পোৱা নাছিল ভালদৰে। এই ট্ৰেইনিংটোৰ পিছত দেখা গৈছে যে আটাইখিনি শিক্ষকে আমাৰ এই লক্ষ্য উদ্দেশ্যখিনি তথা এই যিখিনি মেটেৰিয়েলছ দিছিল, এই মেটেৰিয়েলছৰ যিটো লিংকেজটো তেওঁলোকে বিচাৰি পাইছে। আৰু আমি আশাবাদী এই যিখিনি আমাক চৰকাৰে বস্তু দিছে নিপুণ অসম তথা FLN সম্পৰ্কীয়, এই আমাৰ গোটেইখিনি সামগ্ৰী মিলাই পেলাই ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ বুনিয়াদী ভেটি, যিটো চৰকাৰৰ লক্ষ্য 2026-27ৰ ভিতৰত প্ৰতিগৰাকী শিশু 3য় শ্ৰেণী পাৰ কৰাৰ পিছত প্ৰতিগৰাকী শিশুৱে সলসলীয়াকৈ পঢ়িব পৰা তথা লিখিব পৰা হৈ উঠি এক নিপুণ শিশু হিচাপে আমাৰ ভৱিষ্যত উজ্জ্বল কৰিব বুলি যিটো আশা তথা লক্ষ্য লোৱা হৈছে, এই লক্ষ্য আমি উপনীত হ'ম বুলি আমি আমাৰ এই 5 দিনীয়া FLN ট্ৰেইনিং প্ৰশিক্ষণ কাৰ্যসূচী আছিল বিনাপানী হাইস্কুলত। আমি সুন্দৰকৈ ভাল পৰিৱেশ লৈ আমি এই 5 দিনীয়া কাৰ্যসূচী সমাপ্ত কৰিছোঁ। আজি শেষৰ দিন, লাষ্টৰ দিন। আমাৰ এই মুহূৰ্তত দেখাই পাইছে আপোনালোকে যে আমাৰ শিক্ষকসকলে কিবা কিবি কালচাৰেল মানে এক্টিভিটিছৰ লগত জড়িত হৈ আছে। এওঁলোকে সেইখিনি যাৰ যিখিনি ক্ষমতা, সেই ক্ষমতা অনুযায়ী কালচাৰ প্ৰগ্ৰামবিলাক কৰি আছে, দেখাই পাইছে। অলপ পিছত হয়তো 10 মিনিট পিছত আমি খানাৰ ব্যৱস্থা কৰিম বা কৰিছোঁ ইতিমধ্যে। সেইখিনি খানা খাই এওঁলোকে ধুনীয়াকৈ ভালকৈ গুচি যাব। আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে এইখন বিদ্যালয় বিনাপানী হাইস্কুলত প্ৰধান শিক্ষক ডাঙৰীয়া আছে মোৰ লগত, আমি শিক্ষকসকলক এটা কথা কৈছিলোঁ যে আমাৰ 250 টিচাৰ্ছ একেলগে এটা প্ৰশিক্ষণত যোগদান কৰিছে। এওঁলোকে আমি এটা কথা কৈছিলোঁ যে আপোনাক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগিব। এইটো মোৰ এটা বিনম্ৰ অনুৰোধ আছিল শিক্ষকসকলৰ প্ৰতি। আৰু সেই কথাখিনি এওঁলোকে ইমান ধুনীয়াকৈ মেইনটেইন কৰি চলি গৈছে 5 দিন। আপোনালোকে দেখা পাইছে ইমান পৰিষ্কাৰ, কোনেও ক'ব নোৱাৰিব এটা কাগজ বা এটা লেতেৰা বস্তু ফিল্ডত পেলাইছে বা স্কুল কেম্পাছত পেলাইছে, তেনেকুৱা পৰিৱেশ আপোনালোকে দেখা নাপাব। যাৰ কাৰণে মই শিক্ষকসকলক আমি বহুত ধন্যবাদ দিছোঁ। এই ক্ষেত্ৰত আমি 100% সাফল্য অৰ্জন কৰিছোঁ।